নমস্কাৰ বন্ধু বান্ধৱী, মই পৰিস্মিতাই আপোনালোক সকলোকে নবাৰণ পৰিস্মিতালৈ পোনপ্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ কলডিলৰ তৰকাৰী। আপোনালোকে আজিলৈ যদি এনেকুৱা ধৰণে কলডিলৰ তৰকাৰী খাই পোৱা নাই তেনেহ'লে খাবলৈ খুবেই ধুনীয়া লাগে আৰু লগতে কলডিল খোৱাটো স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী হয়। আজি যদি মই বনোৱা কলডিলৰ তৰকাৰী ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়াহে মই পুনৰ যি ভিডিঅ' দিওঁ আপোনালোকলৈ পোনপ্ৰথমতে নটিফিকেশ্যন যাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে। তেন্তে বলকচোন বেছি দেৰি নকৰি আজি মই কলডিলনো কেনেকৈ বনালোঁ সেইটো প্ৰথমতে চাই লওঁ। কলডিল এটা লৈছোঁ, কলডিলটো মই কাটি ল'ম, লগতে জলকীয়া দুটা এনেদৰে ফালি লৈছোঁ দীঘলে দীঘলে, আদা আৰু নহৰুখিনি পিচি লৈছোঁ আৰু পিঁয়াজ এটা মই এনেদৰে কাটি লৈছোঁ। মচুৰ দালি মই বাতি এটাৰে এবাতি লৈছোঁ। দালিখিনি মই অলপ সময় কোমলাই থৈছিলোঁ, কোমলাই থোৱাৰ পিছত যেতিয়া কোমলি গ'ল তেতিয়া মই ভালদৰে ধুই লৈছোঁ দালিখিনি আৰু লগতে লৈছোঁ মই কেইটামান চৰাইবিন। কলৰ ডিলটো মই এনেদৰে কাটি ল'লোঁ। গেছৰ জুইটো অন কৰি মই কেৰাহীটো গেছত বহাই দিলোঁ, তাৰ পাছত মই মিঠাতেল দিলোঁ। মিঠাতেলখিনি অলপ গৰম হোৱাৰ পিছত মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। এতিয়া ইয়াত মই কাটি লোৱা জলকীয়াখিনি দি দিম। কাটি লোৱা জলকীয়াকেইটা মই দিলোঁ, আদাখিনিও দি দিছোঁ আৰু লগতে নহৰুখিনিও দি দিছোঁ। এতিয়া মই ইয়াত হালধি এচামুচ দিছোঁ, হালধি আপোনালোকে পৰিমাণ অনুসৰি দি ল'ব। কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিব। মোৰ এইখিনি ভাজি হৈ গ'ল, মই এতিয়া ইয়াত কাটি লোৱা কলৰ ডিলখিনি দি দিম। এতিয়া মই ইয়াত নিমখ এচামুচ দিছোঁ। নিমখ আপোনালোকে সোৱাদ অনুসৰি দি ল'ব। মই নিমখ যদি কমা নিচিনা পাওঁ তেতিয়া পিছত আৰু অলপমান দি ল'ম। এতিয়া মই ইয়াত দালিখিনি দি দিম। আপোনালোকে ইয়াত মগুৰ দালিও দিব পাৰে। মই অকল মচুৰ দালি দিয়ে বনাইছোঁ। তাৰ পাছত এনেদৰে লৰাই দিব ভালদৰে। গেছৰ জুইটো ল' টু মিডিয়াম কৰি অলপ টাইম এনেদৰে ভাজি থাকিব। এতিয়া ইয়াত মই চৰাইবিন কেইটাও দি দিম। ভালদৰে সিজিবৰ কাৰণে মই অকণমান সময়ৰ কাৰণে ঢাকনিখন মাৰি দিম। ভাজি হৈছে, এতিয়া মই ইয়াত অকণমান পানী দি দিম। পানী একেবাৰে দি নিদিব, কম কমকৈ দিব। মই আকৌ ঢাকনিখন অকণমান সময়ৰ কাৰণে মাৰি দিম। এতিয়া মই ইয়াত ধনিয়া পাউডাৰ আধা চামুচ দিছোঁ। ইয়াত মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ, কেৱল ধনিয়া গুড়াটো এইবাবেই দিছোঁ যাতে গোন্ধটো ভাল আহে। আপোনালোকে যদি আজিলৈ এনেদৰে বনাই খোৱা নাই তেনেহ'লে বনাই খাব, খাবলৈ খুবেই ধুনীয়া হয়। যিহেতুকৈ এতিয়া গৰমৰ পৰিমাণটো বহুত বেছি হৈছে, সেইবাবে মছলা বেছিকৈ দিয়া নাই আৰু গৰমত বেছি মছলা খোৱাটো ইমান ভালো নহয়। আপোনালোকে যদি ভাবে যে মছলা দি খাওঁ তেনেহ'লে মছলা দি ল'ব পাৰে। পানীটো বেছিকৈ নাৰাখিব, পানীটো যাতে থুপথুপীয়া হৈ থাকে তেনেদৰে ভাজিখন ৰাখিব।
তেতিয়া খাবলৈ বেছি ধুনীয়া হয়। মোৰ এইখিনি বনাই হৈ গ'ল। এতিয়া মই গেছৰ জুইটো বন্ধ কৰি দিওঁ। তেনেহ'লে আজিলৈ আহোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। লগতে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।